নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন বিশেষ পূজা মণ্ডপ দেখুৱাবলৈ বিচাৰিছোঁ। এই পূজা মণ্ডপখন হ'ল জয়ানগৰৰ দুলীয়াজানৰ তৈলনগৰী দুলীয়াজানৰ জয়ানগৰত এই পূজা মণ্ডপটি সজা হৈছে। এক ব্যতিক্ৰমধৰ্মীভাৱে এই পূজা মণ্ডপটি সজা হৈছে। অসমৰ স্বনামধন্য সাহিত্যিকসকলৰ বিভিন্ন মূল্যৱান গ্ৰন্থৰ বেটুপাতেৰে এই মণ্ডপটো সজা হৈছে। এই মণ্ডপটি চাবলৈ আপোনালোকে নিশ্চয় যাব। এই মণ্ডপটি চালে আপোনালোকে মনত বিমল আনন্দ অনুভৱ কৰিব। যিহেতু এক ব্যতিক্ৰমধৰ্মী বুলি আগতে কৈ আহিছোঁ, সেয়েহে এই ব্যতিক্ৰমধৰ্মী পূজা মণ্ডপটো চাবলৈ বহুতো মানুহ আহিছে। প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে পূজা উপভোগ কৰিছে, এই মণ্ডপটি চাবলৈ আহিছে। আৰু ইয়াত বিভিন্ন ধৰণে আৰু এক সুপৰিকল্পিতভাৱে এই পূজা মণ্ডপটি নিৰ্মাণ কৰা হৈছে আৰু সকলোৰে সুব্যৱস্থা আছে। ইয়াত পুৰুষ মহিলাৰ বাবেও দুটা পৃথকে দুটা শাৰী লাইন ইয়াত বনাই থোৱা হৈছে। আৰু দেখিছে এয়া আপোনালোকে যে বিভিন্ন অসমৰ স্বনামধন্য সাহিত্যিকসকলৰ ফটো ইয়াত দেখুওৱা হৈছে। লক্ষীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱাকে আদি কৰি। আৰু দেৱী দশভূজাৰ কাষতে এয়া বিভিন্ন দেৱ দেৱতাসকলৰ মূৰ্তি আছে, প্ৰতিমা আছে। আৰু কাষতে দেখিছে আপোনালোকে মহিষাসুৰৰ ফটো আছে। আৰু দেখিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু মামণি ৰয়ছম গোস্বামীকে আদি কৰি বিভিন্ন অসমৰ স্বনামধন্য অসমলৈ অৱদান আগবঢ়োৱা বিভিন্ন অৱদানকাৰী আৰু সাহিত্যিকসকলৰ ফটো ইয়াত দেখুওৱা হৈছে। হীৰেণ গোহাঁই, বাণীকান্ত কাকতিকে আদি কৰি বিভিন্ন স্বনামধন্য সাহিত্যিকৰ ফটো ইয়াত ৰখা হৈছে। আপোনালোকে এই পূজা মণ্ডপখনি চাবলৈ আহিব, কিয়নো কাইলৈৰ পাছত বিজয়া দশমী হ'ব। তেতিয়া দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ যাব। গতিকে এই প্ৰতিমাটো চাবলৈ যদি আপোনালোকে আহে, কাইলৈ আহিব পাৰিব। তেতিয়া আহিলে আপোনালোকে এই প্ৰতিমাটো দেখিবলৈ পাব আৰু এই সুন্দৰ পূজা মণ্ডপটি দেখিবলৈ পাব। এই পূজা মণ্ডপটি এক ব্যতিক্ৰমধৰ্মীভাৱে যিহেতু সজা হৈছে, গতিকে ইয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে। এই পূজা পাতিছে দুলীয়াজান যুৱ সংঘ আৰু ৰাইজৰ সহযোগত, স্থানীয় ব্যক্তিসকলৰ সহযোগত, বিভিন্ন সমাজকৰ্মীৰ সহযোগত এই পূজা মণ্ডপটি সজা হৈছে আৰু এই পূজাভাগ আয়োজন কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে চাবলৈ যাব বুলি আশা কৰিলোঁ। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱী দুৰ্গাই, মা দুৰ্গাই সকলোৰে জীৱনৰ পৰা সকলো দুখ আঁতৰাই, সকলো দুখ বেদনা আঁতৰাই জীৱন মংগলময় কৰক। ধন্যবাদ।